কিবা ক'বা? কেম চেম বিলাক কৰি থোৱা আছে। Hope for the best. এইফালেতো ৰাস্তা বনা এইটো ৰাস্তা নহয় না, এইটো যে মেচিন য'ত চিমেণ্ট এইবোৰ ঘৰ বনাই থৈছে। Hello everyone, welcome back to our YouTube channel. নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া গৈ আছোঁ দক্ষিণ পাটলৈ, যিহেতু কালি আছিলে 29 তাৰিখ, যিহেতু কালি মাজুলী যোৰহাট জিলা সংযোগী দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ কৰি দিলে, উদ্বোধন কৰিলেহি মাননীয় মুখ্যমন্ত্ৰী আহিলে কালি। আমি তাৰ পাছৰ দিনা আহি আছোঁ, মানে 30 নৱেম্বৰ। আৰু আমি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পূৰ্ণগতিত চলি থকা দলঙৰ কাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমি এতিয়া জাষ্ট পালোহি আৰু আপোনালোকক ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখাই আছোঁ। আপোনালোকক কৈছোঁৱেই যে কালি অৰ্থাৎ 29 নৱেম্বৰ কালি মাজুলীলৈ মাননীয় মুখ্যমন্ত্ৰী আহিছিলে। তেখেতে মাজুলী যোৰহাট জিলা সংযোগী দলঙৰ প্ৰথমটো খুঁটাৰ পাইলিং কৰি থৈ গৈছিলে, উদ্বোধন কৰি থৈ গৈছিলে। আৰু বহুত মানুহ ইয়াত ভিৰ হৈছিলে, কাৰণ ডাঙৰ এখন সভা অনুষ্ঠিত হৈছিলে ইয়াত। দেখিছে আপোনালোকে পেণ্ডেল এতিয়া নমাইছে আৰু লাহেকৈ বহুত ডাঙৰ এটা পেণ্ডেল কৰিছিলে আৰু বহুত মানুহ গোট খাইছিলে। যিহেতু আমি কালি আহিব নোৱাৰিলোঁ, গতিকে আমি তাৰ পিছদিনা আহি চাবলৈ আহিছোঁ কিনো হৈ আছে ইয়াত। আৰু আপোনালোকে চাওক কেনেকৈ পেণ্ডেলৰ খুঁটাবোৰ নমোৱা হয়। আৰু এই বৃহৎ পেণ্ডেলটো আৰু পেণ্ডেলটোৰ যোনখিনি কৰ্মচাৰী, তেখেত সকলোকে গুৱাহাটীৰ পৰা অনা হৈছে আৰু খুব ধুনীয়াকৈ তেওঁলোকে কামবোৰ কৰি আছে। আৰু এই ছাইডৰ ঘৰবিলাকত তেওঁলোক কৰ্মচাৰীবিলাক অস্থায়ীভাৱে থাকিবলৈ এনেদৰে বনাই লোৱা হৈছে। আৰু এইবোৰ ঢেৰ মাটি পেলাই থোৱা আছে, কাৰণ এতিয়াও বহুত বাহিৰৰ কাম বহুত বাকী আছে, কাৰণ এটা বহুত ডাঙৰ এৰিয়াত কামখিনি হৈ আছে। আমি এতিয়া অলপ আগলৈ গৈ আছোঁ, কিয়নো এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটোৰেদি দলঙৰ কালি যোনটো প্ৰথম খুঁটাৰ কাম আৰম্ভ হৈছিলে, সেই খুঁটাটো চাবলৈ আমি আহি আছোঁ। কালি মাননীয় মুখ্যমন্ত্ৰী আহি তেখেতে খুঁটাটোৰ শুভাৰম্ভ কৰি থৈ গ'লহি আৰু পাইলিঙো কৰি থৈ গ'লহি। গতিকে আমি খুঁটাটোনো কেনেধৰণে তেওঁলোকে বনাইছে সেয়া আপোনালোকক অলপমান দেখাম। গতিকে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এইফালে এইটোৱে হ'ব ৰাস্তাটো,
ৰাস্তাটো বনাই আছে। এইটো ৰাস্তাই হ'ব চাগে দলঙলৈ যোৱা। কিবা ক'বা? অনুভৱ নাই। বাইদেউ আপোনাৰ অনুভৱ কওক, কেনেকুৱা লাগিছে? আমি আজি যোৰহাট-মাজুলী দলঙৰ প্ৰথমটো খুঁটা। কিমান দিনৰ আশা অপেক্ষা, বহু প্ৰত্যাশিত আজিৰ দিনটো আমাৰ ওচৰত পাইছেহি। কি কবি? আমি ভগাবিয়াত উলি দিছে মানুহবিলাকে চাই আছে, একো নাই। মানে কালি অলৰেডি হৈ গ'ল চব। আমি চাবলৈ আহিছোঁ আৰু সেয়া বহুত আমি পালোহি ওচৰত। দেখাই আছোঁ আপোনালোকক। এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা ক'বলৈ বিচাৰিম, যেতিয়া মই ইয়াত আছিলোঁ তেতিয়া এটা কথা অনুভৱ হৈছিল, যিকোনো এটা বস্তুৰ সেয়া লাগিলে এখন দলঙেই হওক বা আন যিয়ে নহওক, আমি সদায় সেই বস্তুটো হৈ উঠাৰ পাছৰ সৌন্দৰ্যতাখিনিহে আমাৰ পৰিলক্ষিত হয়। কিন্তু ইয়াৰ আঁৰত লুকাই থকা যিখিনি শ্ৰম কষ্ট সেয়া আমাৰ সাধাৰণতে চকুত নপৰে বা আমি সেয়া উপলব্ধি নকৰোঁ। এইটোৱে হৈছে সেইটো দলঙৰ প্ৰথমটো খুঁটা, আৰু এইটো বনাওঁতে যিখিনি মানুহে দিনে ৰাতিয়ে অহৰহ শ্ৰম কষ্টৰ পৰিৱৰ্তে আমাক ইমান এটা ধুনীয়া উপহাৰ দিয়ে, সঁচাকৈ আমি সেইসকল শ্ৰমিকৰ ওচৰত কৃতজ্ঞ হোৱা উচিত। আমি দেশৰ শ্ৰমিকসকলক সন্মান কৰা উচিত। আৰু তাত থকা মানুহবিলাকে কোৱা মতে, একজেক্টলি মই নাজানো, কিন্তু এনেকুৱা এটা খুঁটা বনাওঁতে হেনো 2-3 মাহ বা 3-4 মাহ সময় লাগি যাব পাৰে। গতিকে আপোনালোকে ভাবক কিমান কষ্ট হয়। যিহেতু এনেকুৱা এটাই নহয়, 65টাতকৈও অধিক খুঁটাৰ কাম কৰিবলৈ বাকী আছে। আৰু কালিৰ দিনটো মাজুলীৰ বাবে এক ঐতিহাসিক দিন আছিল, কাৰণ সেই সপোন যেন লগা দলংখনৰ কাম এটা পৰ্যায়ত আমি পাইছেহি। বিশেষ নাই তেনেকৈ খুঁটাটো চালোঁ আৰু তাৰপিছত খুঁটা এতিয়া যোনটো কালি প্ৰথম উদ্বোধন কৰি থোৱা বুলি প্ৰথম খুঁটা, সেইটোৱে হ'ব ইয়াৰে লাষ্ট খুঁটা। গতিকে আমি আহি আছোঁ এতিয়া চাই পেলাই ৰাস্তাটো হয়। ব'লক এইটো হৈছে মেচিন, য'ত চিমেণ্ট হেৰি বালি এইবোৰ মিক্স কৰি পেলাই এইটো মেচিনতে কৰে চব কাম। এইবোৰ ঘৰ বনাই থৈছে।